নমস্কাৰ। যোৱাকালি স্কুল খুলিছিলে, গৰম বন্ধৰ পিছত আজি বৰষুণ দিলে। বতৰটো বেয়া হ'ল ৰাতিপুৱাৰ পৰা, ৰাতিৰে পৰা বেয়া হৈ আছে। তথাপিও বতৰটো চাই মেলি স্কুললৈ পঠালোঁ, নহ'লে কালি খুলিছে, আজি যদি নাযায় দিগদাৰী হ'ব, সেইকাৰণে পঠাই দিলোঁ। এনেই মনটো স্কুলত ভালদৰে বহা নাই, গতিকে যদি আজি নপঠাওঁ বৰ দিগদাৰী হ'ব। এতিয়া ল'ৰাক খুৱাই মেলি স্কুললৈ পঠাই চাহ খাব লৈছোঁ। মই আজি লাল চাহ খাম, লাল চাহ খাব লৈছোঁ। এয়া আপোনাৰ চিৰাৰ মালপোৱা হয় আৰু এয়া লুচি, আজি এনেধৰণে চাহ খাম। আৰু যোৱাৰ সময়ত দৌৰা দৌৰি যিহেতু হয়, সেইকাৰণে পঠাই মেলি খালে ভালদৰে খাব পাৰি, সেইকাৰণে আজি পঠাই মেলি খাব লৈছোঁ। আৰু যিহেতু ল'ৰা স্কুললৈ যোৱাৰ সময়ত ইয়াকো খুৱাব লাগে, দিগদাৰী কৰি থাকে, খোৱাৰ সময়ত ভালদৰে নাখায়, গতিকে ৰাতিপুৱাৰ ভাগত খাব বহুত দিগদাৰী কৰে। সেইকাৰণে যোৱাৰ পিছতে স্কুলত এতিয়া খাব লৈছোঁ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে। আজিলৈ ইমানে।